दिल्लीৰ পৰা এতিয়া আকৌ ক'লৈ যাম? आनंद विहार जाम। चलो चलो बढ़िया वाला दाल चावल रोटी मिलने वाला होटल घुमा फिरा के मत लेके चलना मतलब নতুন এক্সপিৰিয়েঞ্চ নতুন নহয় এখন এখন উঠি নাই পোৱা মানে আজিলৈকে এনেকুৱা এখন একে বেটেৰী ৰিক্সা টাইপৰ খালি এখনৰ খালি চিষ্টেমটো বেলেগ মানে চিটৰ চিষ্টেমটো দিল্লী গলিৰ ভিতৰত সোমাই মেলি ভাতৰ হোটেল বিচাৰি আৰু এতিয়া খানা খাব লাগে মেইন হোটেল এখন আহি পাই গ'লো ইয়াত 80 টকাত ফুল প্লেট যিমান যোনে খাব পাৰে ৰুটি ভাত যি খায় আৰু ভাত পানী খাই মই এতিয়া কাশ্মীৰ গেট যাব লাগিব আপোনাৰ ট্ৰেইন ষ্টেচন পৰা ওলাই মেলি ডাইৰেক্ট কাশ্মীৰ গেট যাব কাশ্মীৰ গেটৰ পৰা ডাইৰেক্ট হৰিদ্বাৰ বাছ পাই যাব আমি গৈ আছো হৰিদ্বাৰ হৈ ঋষিকেশ so we start our journey and right now we are on a Delhi highway so let's see what's going to happen next thank you CNG টো বেছিকৈ চলে মানে ডাইৰেক্ট গাড়ী CNG ভৰাবলৈ লৈছোঁ আমি আহি মেলি CNG ভৰাই গৈ থাকিম আৰু লাহে এটা ধাবা এখন বাজিলে ধাবাখনৰ ৰুটি চুটি কিবা খাই ল'ম তাৰপৰা আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিব লাগিব খানা ডিছকাশ্যন চলি আছে এতিয়া কোনে কোনটো খায় নেক্সট ফেজটো ভাল আমি পনীৰ খাব পাৰোঁ নে পনীৰ খানা বহুত ধুনীয়া একদম দাইলখিনি একদম আল্টিমেট বনাইছে লেটেষ্ট বনাইছে দালটো লেটেষ্ট হৈছে দাল পেকেট খাবলৈ বিৰাট ধুনীয়া বহুত ধুনীয়া কৈ যাম খাবলৈ গৈ আছোঁ পাছত মজা হ'ল ভাত পানী খাই হৈ গ'ল শিৱম টুৰিষ্ট ধাবা খানা একদম বহুত টেষ্টি খালি লক্ষীটো বৰ টেষ্টি আৰু লক্ষীটো ছটাৰ ভিতৰত কিমান 2500মান টকা হৈ গ'ল ছটাৰ ভিতৰত ঋষিকেশ পাই তাইক বৰষুণ ডাঙৰ বৰষুণ আজি ইয়াতে শুই দিবলৈ কৰিম নেকি এইডোখৰতে গাড়ীখন বনাব লাগিব গাড়ীখন বনাই একদম আৰামত শুই থাকিম তলতে পাৰি মেলি হোটেল চোটেল নাই ইয়াত এতিয়া চব বন্ধ কৰিলোঁ এইটো যে ঋষিকেশৰ বাছ ষ্টেণ্ড ইয়াৰ পৰা এতিয়া কেদাৰনাথ বদ্ৰীনাথ য'ত যাব পাৰে চব ইয়াৰ পৰাই যাব পাৰে ইয়াৰ পৰা এইবিলাক বাছৰ লাইন লাগি থাকে ৰাতিপুৱা হ'লে চিঞৰিয়ে থাকে আৰু লিখা থাকে গোটেই বাছবিলাকত চাই দিলে গম পাই যাব ঋষিকেশৰ পৰা ওলাইছে এতিয়া সোণপৰা গ'লে আৰু আপোনাৰ ইয়াত ভাড়া হৈছে 500 টকা ঋষিকেশ টু সোণপৰাত ৰাতিপুৱা যাত্ৰা আৰম্ভ এতিয়া বাজিছে সময় হৈছে 6টা ইয়াত আন্ধাৰে হৈ আছে এই জেগাডোখৰ নাম হৈছে তিনধাৰা কিহৰ কাৰণে হৈছে মানে এইপিনে চাব এই গাড়ী আহি গ'ল এইটো হৈছে এইটো এই পানীখিনি যে ওলাইছে এইটো এটা ধাৰা এইটো এটা এইয়া দুটা তাৰপৰা এইপিনে এটা আছে সেইটো কাৰণে এই জেগাডোখৰ নাম হৈছে বোলে তিনধাৰা মেগী বনি আছে क्या डालना है इसमें हाँ प्याज हाँ प्याज डाल हर मारे पूरा जाम लगी है ट्रैफिक जाम पूरा ट्रैफिक जाम
মানে যাম বেক চাইডটোতো ইয়াৰ পৰা দেখাব নোৱাৰি এই পেনৰ পৰা এনেকৈ কৰি গৈ এই কি কয় এই অলপ অলপকৈ দেখিছেনে কেইটা আনিলোঁ এনেকৈ গৈ 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 এই পিনেদি ঘূৰিবগৈ লাগিব গোটেইখন জামেই লাগি আছে আপোনালোকে পাৰিলে ঋষিকেশৰ পৰা আহিলে ডাইৰেক্ট এই বলেও চলেওবিলাকত গুচি আহিব মানে বলেও এই ইয়াত বাছত বহুত কষ্ট আহিবলৈ আৰু ৰাতিপুৱাৰ পৰা আহি আছোঁতো এতিয়ালৈকে আমি 5টা বজাৰ পৰা আহিছোঁ এতিয়া 12:20 হৈ গ'ল এতিয়ালৈকে আৰু কাৰণ আপোনাৰ বহিবলৈ মেলিবলৈ বহুত দিগদাৰ হয় ইয়াত বহিবলৈ যে ক'ত থাকে কি হয় মানুহবিলাক কেনেকৈ আছে না বহিলৈ চব তুলি মেলি বহুত দিগদাৰ হয় মানে ইয়াত কাৰণে ৰখি দিবলৈ ধৰিলে কিমান ডাঙৰ লেণ্ডশ্লাইড লগত বহুত টকাৰ কাৰণে অলপ ডাঙৰ লেণ্ডশ্লাইড কিমান ডাঙৰ মোবাইলটো বাহিৰলৈ উলিয়াই দিওঁ অলপ পাঁচটা বজাৰ পৰা আহি সীতাপুৰ পাইছোঁহি এতিয়া ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব 3 কিলোমিটাৰ তাত ৰুম পাম গৈ ইয়াত চব লুটা মানুহ আছে খালি ইয়াত অকল লুটে ইয়াত বাছত আনিছিলে ডাইৰেক্ট সোণপুৰক আনিম বুলি কৈ পেলাই ডাইৰেক্ট সীতাপুৰত আনিম বুলি নমাই যায় যেতিয়া আহিব ভালকৈ চাই চিতি আহিব খালি আৰু অকল লুটা মানুহ আছে বেলেগ একো নাই ভিউ চাওক খালি ভিউ এয়া ভিউ চাওক ভিউ এয়া আমাৰ অসমৰ পাৰ্টিটো আহি আছে এয়া জয় অসম बोले बाबा के এতিয়া 3 কিলোমিটাৰ খোজকাঢ়ি মেলি যাব লাগিব জোতা হাতত ভৰিত চেণ্ডেল সোণপুৰা গাঁৱৰ পৰা পাৰ হৈ আহি আছোঁ এতিয়া যাম গৌৰীকুণ্ড সোণপুৰা গাঁৱৰ পৰা चलो पीछे बैठेंगे এতিয়া বৰ্তমান আমি এতিয়া গৌৰীকুণ্ডৰ পৰা আপোনাৰ তাত ৰুম চুম যাবগৈ লাগিব এতিয়া ৰুম চুম বুক কৰা নাই ৰুম পাওঁ নে নাপাওঁ আপোনালোকক দেখাই আছোঁ চব ঘৰৰ পৰা ওলাই আহিছিলোঁ 3টা ইয়াত আহি হৈ গ'ল টোটেল 11টা চব सो हे आम्हीবোৰ গোটেইবোৰ একলগ হলো सब बेलेग बेलेग जगह हरियाणा से है कलकत्ता से है दिल्ली से है गाड़ी की बात है मुजफ्फरपुर से है मैंने किया कितने बंदों की 11 बंदों के भैया पूरा बुक कर दिए एक साथ अभी ওই মিঠুনটো বেছি আছে इधर নামি নিম গোটেইখিনি গম পাবি আৰু পইচা চইচা টকা নাপাবি মিঠুন ক'ত গ'ল ঐ মিঠুন ক'ত গ'লি
ইমান ডাঙৰ পাথৰ পৰিছে ৰাস্তাৰ মাজত আপোনালোকে দেখিছে যে ইমান ডাঙৰ ইতিমধ্যে লেণ্ডশ্লাইড হৈ এটা পাহাৰ খহি পৰিছে চ' এয়া দেখিছে ইয়াৰ ট্ৰেন্সপৰ্টেশ্যন চব বন্ধ হৈ গ'ল এতিয়া আমি আগবাঢ়ি যাবলৈ লৈছোঁ পৰৱৰ্তী পৰ্যায়ত কি আমি সন্মুখীন কৰিবলগীয়া হয় নাজানো কিন্তু আমি আগবাঢ়ি যাবলৈ লৈছোঁ ধন্যবাদ লেণ্ডশ্লাইড কিন্তু বহুত ডাঙৰ গোটেই পাহাৰখনে খহি পৰিব আধা ডোখৰ ঝৰ্ণাটো নাম নাজানো খালি কি হয় এই খালি ঝৰ্ণা কিমান ডাঙৰ মোবাইলতে সৰু হ'ব লাগিছে খালি দেই আপোনালোকক এটা বস্তু দেখাওঁ আপোনালোকে দেখিছে ইয়াৰ পৰা দেখাইছে কেদাৰনাথ 15 কিলোমিটাৰ ফুড ট্ৰেকটো ডিজেবল কৰি থোৱা আছে চ' আমি কাইলৈ ট্ৰেকিং কৰিম এতিয়া আমি গৈ গৌৰীকুঞ্জত ৰেষ্ট ল'ম খোৱা বোৱা কৰিম এণ্ড দেন কালি ৰাতিপুৱাই আমি আৰম্ভ কৰিম তাৰ আগত আপোনালোকক এটা কথা জনাই থওঁ ৰাস্তা বহুত বেয়া এই অহা লাষ্টৰ টুকুৰাত আপোনালোকে নিজৰ খোৱা বস্তু আৰু লগত ৰেইনকোট আনিবলৈ নাপাহৰিব আৰু চনপৰেকৰ পৰা গৌৰীকুঞ্জলৈ আহি থাকোঁতে যদি আপোনালোকে খোজকাঢ়ি আহে ট্ৰেকিং কৰি আহে তেনেহ'লে কেতিয়াও জোতা পিন্ধি নাহিব কাৰণ আপোনাৰ জোতাযোৰ তিতি শেষ হৈ যাব চ' আপোনালোকে অহা পৰাপক্ষত চেণ্ডেল পিন্ধি আহিব এণ্ড আফটাৰ কমপ্লিটিং টু গৌৰীকুণ্ড দেন আপোনালোকে যেতিয়া নেক্সট ডে ট্ৰেকিং কৰিব তেতিয়া জোতা পিন্ধিব তাৰ আগত জোতা পিন্ধিলে আপোনাৰ জোতাযোৰ প্ৰথম দিনাই খুলি যাব ধন্যবাদ গৌৰীকুণ্ড পাই গ'লোৱে এতিয়া ৰুম পাইছোঁ 1600 টকাত 8টা মানুহ ৰুমটোৰ পৰা ঠিকে আছে ৰুম চাবলৈ গৈ আছোঁ ইমানে ষ্টেপ বগৈছে ইয়াত काम नहीं जाएगा